তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগৰ মাজলৈ। তো গাইজ, বহুত দিনৰ মূৰত আজি আৰু ভিডিঅ' বনাবলৈ লৈছোঁ, মোটামুটি 10-11 দিনৰ মূৰত। তো আজি গৈ আছোঁ গুৱাহাটী কলাক্ষেত্ৰলৈ। মানে আমাৰ আজি মিটিং আছে এখন। মিটিং মানে কেনেকুৱা, আমাৰ নাট যোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা মিটিং আছে, তাকে যাব লাগে বোলে। তাকে গৈ আছোঁ এতিয়া। আৰু বাজিল এতিয়া 6টা। তো আগিয়ালৈকে যাব লাগিব, তাতে গাড়ী আছে আমাৰ। তো আমাৰ ল'ৰাবোৰ আহি আছে, ল'ৰাবোৰ আহিলে যাওঁ আৰু দেখুৱাই আছোঁ আপোনালোকক কলাক্ষেত্ৰ আৰু কেনেকৈ কি মিটিং হয়। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। এতিয়া আহি পালোঁ আগিয়া। এইটো চাওক নাট্য মন্দিৰটো আমাৰ, আৰু এইটো হৈছে দুৰ্গা মন্দিৰ। তো এইখন বাছখনে এইখন যাব লাগে এতিয়া। আমি এতিয়া চিট চাব যাওঁ। এতিয়া গৈ আছোঁ, মানে বাছত আমি গৈ আছোঁ এতিয়া। আৰু বাছখন চাওক পূৰা খালী। মানুহ নাই গাইছ, অলপমান আগত উঠিব মানুহ, কাৰিবাৰ ঠাইত তাতে উঠিব, বহুত মানুহ আছে। এতিয়া গৈ আছোঁ, তো দেখুৱাই আছোঁ তাতে গৈ। এতিয়া যোৱাখিনি ভিডিঅ' নকৰোঁ আৰু গুৱাহাটীত যোৱা আৰু কি চাব। তো যোৱাখিনি ভিডিঅ' নকৰোঁ, ডাইৰেক্ট তাতে লগ পাই আছোঁ। মানে যেতিয়া আহি পালোঁ, মোটামুটি প্ৰায় 6টাত ওলাইছোঁ, এতিয়া বাজিল প্ৰায় 11:30। তো এইখন হৈছে কলাক্ষেত্ৰ গাইছ, এই চাওক। আৰু আমি এইবোৰ আহিছোঁ চাওক। তো এতিয়া গৈ আছোঁ ভিতৰলৈকে, য'ত মিটিং হ'ব তাতে গৈ আছোঁ এতিয়া। এইখন হৈছে গেটখন, এই চাওক। এতিয়া গৈ আছোঁ মিটিঙলৈকে, আৰু মিটিঙত দেখুৱাই আছোঁ মানে কি মিটিং হৈ আছে আপোনালোক ভালকৈ কৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। এই চাওক, আহি পালোঁ, মানে হ'ল মোটামুটি প্ৰায় 10 মিনিটমান। আৰু এতিয়া হৈ আছে পতাকা উত্তোলন, এই চাওক ইয়াতে। আৰু এইটো হৈছে হলটো। আৰু তো গাইজ, আজি আমি অহা কাৰণটো হৈছে যে আজি আমাৰ মানে নাট যোগী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস। মানে 9 বছৰ অতিক্ৰম কৰিলে এতিয়া, আৰু আজি মানে 9 বছৰ মানে পৰিল আৰু। তো আজি তাৰ কাৰণে মানে এনেকৈ মিটিং দিয়া হৈছে বহুত ডাঙৰকৈ। এইটো চাওক মানে কিবাটো এতিয়া হৈ আছে পতাকা উত্তোলন, আৰু ফটোতে কৰি আছে। মই এনেকৈ ভালকৈ নাজানো, যদি কিবা ভুল ভ্ৰান্তি হৈছে তো আপোনালোকে মাফ কৰি দিব। মই যিখিনি জানো সেইখিনিয়ে কৈ দিলোঁ। মানে মই সিমান পুৰণি নহয়, মোৰ বয়সো সিমান নহয়। তো এইবাৰে ফাৰ্ষ্ট আহিছোঁ নাট যোগী ছাত্ৰ সন্থাৰ মিটিঙত। তো হৈ আছে, আৰু ইয়াতে মিটিং হ'ব। আপোনালোকক অলপমান পিছত মানে মিটিং যেতিয়া হ'ব তেতিয়া আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এখন মিটিং হৈ আছে কলাক্ষেত্ৰত। তো আপোনালোকক ক'লোৱে কলাক্ষেত্ৰ এইখন কি প্ৰৱেশ গৃহ হয়, বাণীকান্ত কাকত প্ৰৱেশ গৃহ, এই চাওক এইটো। এতিয়া বহুত গৰম লাগিছে, তো ভিতৰত যাওঁ। ভিতৰত মানে AC আছে, ফেন আছে, তো তাতে ঠাণ্ডা হৈ পিনি ওলাই আপোনালোকক দেখুৱাই আছোঁ। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। এইটো চাওক, এতিয়া মিটিং ষ্টাৰ্ট হ'লে চাগে। গাইজ, এইটো হৈছে মানে য'ত মিটিং হ'ব, এইটো চাওক একদম চিনেমা হল হেন। আৰু बचाबो की हुआ
গতকালি এখন মরমর কাটি দেও তোর মাথা বানাইছে কাটি দেও তোর মাথা বানাইছে আন্তে জানাবে নরকল মিলাইছে প্রভুরে। তো গাইজ এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান চলি আছে, মানে সম্বৰ্ধনা জনাই আছে সকলোকে। পৰৱৰ্তী সময়ত আমি পুনৰ জিলা সমিতি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সম্বৰ্ধনা অনুষ্ঠানলৈ ঘূৰি যাম। এইক্ষেত্ৰত আমি মুকলি সভাখন আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু এই জাতিটো অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰা আমি সকলোতকৈ পিছ পৰি আছোঁ। আজি শিক্ষাৰ ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতে হওক, চাকৰিৰ ক্ষেত্ৰতে হওক, ভূমি অধিকাৰৰ ক্ষেত্ৰতে হওক, প্ৰতিটো দিশতে আমি পিছ পৰি আছিলোঁ। কিন্তু অতিকৈ দুৰ্ভাগ্যজনক কথা, আজি ভাৰতবৰ্ষখন স্বাধীন কৰিবলৈ যাওঁতে, অসম মাতৃ ৰক্ষা কৰিবলৈ যাওঁতে আমাৰ এই জাতি জনগোষ্ঠী বহুতে প্ৰাণ আহুতি দি আহিছিল। আজি অসম আন্দোলনৰ 140 গৰাকী শ্বহীদ আমাৰে আছিল। ভাৰত ত্যাগ আন্দোলনৰ 20 ছেপ্টেম্বৰ তাৰিখে ঢেকীয়াজুলি থানাত আপোনালোক সকলোৱে জানে 5 গৰাকীকৈ আমাৰ শ্বহীদ হৈছিল। তাৰে আটাইতকৈ আগৰণীয় ব্যক্তিজনে আছিল মনবৰ নাথ। আজি এটা সময়ত আমাৰ জনগোষ্ঠীও জনা নাছিল যে আমাৰ 5 গৰাকী লোক শ্বহীদ হৈছিল। আজি ছাত্ৰ সন্থা জন্ম হোৱা দিনৰ পৰাই আমি চৰকাৰৰ লগত আলাপ আলোচনা কৰি শ্বহীদৰ তালিকা ওলাই আমি যেতিয়া গম পালোঁ যে আমাৰ 5 গৰাকী শ্বহীদ আছিল, কিন্তু অসম চৰকাৰে বহু দিনলৈকে আমাক গুৰুত্ব দিয়া নাছিল। ভাষণ শুনোতে আৰু ডেন্সো চালোঁ, মানে হ'ল মানে কি নাছিল, বৰদৈ চিলা ডেন্স হ'ল, মজা লাগিছে গাইছ, তামাম নাচে কিন্তু দেই। তো ভাষণ শুনি এতিয়া পেচাব কৰিব ওলাই আহিছিলোঁ। তো এতিয়া যাওঁ অলপমান ঘূৰি আহোঁ, মানে আহিছে যিহেতু অলপমান ঘূৰি আহোঁ। তেতিয়াহে শান্তি লাগিছে, মানে তাতে পূৰা একদম এচিৰ হাৱাত আছিলোঁ না, একদম পূৰা একদম নেচাৰেল হাৱা মাৰি আছে, তো ভাল লাগি আছে। তো গুৱাহাটীৰ বতাহ জানে কেনেকুৱা, পূৰা একদম গৰম গৰম। তো আমাৰ গাঁৱৰ নিচিনা নহয় আৰু। এইখন হৈছে মিউজিয়াম, দেখিছে বহুতে, বহুতে দেখা নাই, যিয়ে দেখা নাই চাওক, আৰু যিয়ে দেখিছে তো বাদ দিয়ক, চালে চাবতে চলে নাই বাৰু। এইটো চাওক, একদম পুৰি আছে গাইছ গাটো, বাপৰে এনেকুৱা গৰম দিছে গাইছ। এইটো চাওক, ইয়াতে যাওঁ এইটো চাওক, কি মজা লাগিছে গাইছ। ओह क्या नज़ारा है भाई साहब, यार फोटो उठिब मजा লাগিব गाइस, फोटो বেয়া হ'ব गाइस, খালি যাব। তো গাইস এইবোৰ চাওক, এইবোৰ কি, এইবোৰ গান বাজে চাওক গাইস, গান বাজি আছে পুৰা এনেকে, মানে ফাকে ফাকে আছে, গান বাজি থাকে এইবোৰ। এই চাওক পুৰা একদম নাজাৰাটো মজা গাইছ। আৰু গাইছ মোৰ মোবাইলটো তামাম গৰম উঠিছে, তো কভাৰটো খুলিব লগা হ'ল, আৰু এতিয়া বোধহয় 4Kৰ পৰা 1080p কৰিব লগা হয় নেকি, চাওঁ ৰ'ব। মজা লাগি আছে, চাওঁ গাইছ, ৰ'ব ইয়া ঘূৰি আছোঁ। ইনকলাব জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, ইনকলাব জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, ইনকলাব জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, ইনকলাব জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আজি সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস গুৱাহাটী পাঞ্জাৱৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই ছাত্ৰ সন্থাই জন্ম হৈছিলে যে নাটযোগী জনগোষ্ঠী অসমৰ আটাইতকৈ এটা পিছ পৰি থকা জনগোষ্ঠী। এই পিছ পৰি থকা জনগোষ্ঠীটোক সাংবিধানিকভাৱে কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, তাৰ কাৰণে ছাত্ৰ সন্থাৰ গঠন হৈছিলে, আৰু আজি 9টা বছৰ পূৰ্ণ কৰিছে। গতিকে মানে মিউজিয়ামটোৰ ভিতৰত আছোঁ, এই চাগে এইবোৰ আছে ইয়াতে। চাওক আমাৰ বিহু, চাওক বিহু পুৰা ভিতৰত, এই চাওক কি এইটো চাওক,
মৰাণ জনগোষ্ঠীৰ গাইছ সেইটো। তো আৰু এটা ওপৰত আছে, ওপৰত যাওঁ, অলপ অলপ দেখুৱাম আপোনালোকক, চাই যাব ভিডিঅ'টো। গাইছ কলাক্ষেত্ৰৰ ওপৰৰ নাজাৰাটো চাওক তেনেকুৱা। চাওক চব মুখাবিলাক, এইবোৰ কিবা কিবি আছে গাইছ, অলপমান দেখুৱাই দিওঁ। এইখন চাওক কি শৰাই গাইছ, বাপৰে এইখন। যেতিয়া আহি গ'লো মানে এই পিছফালে, তো আপোনালোকক দেখুৱাই আছোঁ কি কি আছে ইয়াৰ ফালে, আহি থাকক। তো ইফালে এনেকৈ নাই বাৰু, ওপৰত এটা মন্দিৰ আছে, মন্দিৰটো দেখুৱাই আছোঁ আপোনালোকক। তো এতিয়া ওপৰত যাওঁ। তো মানে আজি মাইকটো আনিছোঁ, মাইক্ৰফোনেৰে কিবা মানে কৈ আছোঁ আৰু কেনেকুৱা আৱাজটো আহি আছে গম নাপাওঁ। এতিয়া গৈ আছোঁ ওপৰত। এইফালে বা কি আছে গম নাপাওঁ, কি আছে হা? এইখন বা বহুত ডাঙৰ গাইছ, চাওক পম ডাঙৰ গাইছ, পম ডাঙৰ। ইয়াতে কিবা ডাঙৰ প্ৰগ্ৰাম হয় বোধহয়। এইটো প্ৰজেক্টৰ চাগে নে কি, কিবা এইটো গম নাপাওঁ গাইছ। এইটো হৈছে মন্দিৰটো, দেখা পাই আছে। তো মন্দিৰটো এতিয়া তলত যাই আছোঁ বাৰু, দেখুৱাই আছোঁ আপোনালোকক তলত। আৰু মন্দিৰটো ভালকৈ নেদেখুৱাওঁ, অলপ অলপ কলাক্ষেত্ৰখন মানে ভিতৰত অলপ অলপ দেখুৱালোঁ। তো এতিয়া যাওঁ তলত। তো বাকী সন্ধিয়া মানে নাজাৰাটো ভাল লাগে বাৰু, মানে চবফালে লাইট আছে পূৰা। আৰু সন্ধিয়া টাইমত পানীও এনেকৈ কিবা কৰে, মানে তাতে পানী দেখুৱালোঁ যোনটো, সেইটো পানী কি মানে ছিটাই দিয়ে আৰু, তো ভাল লাগি যায়। এইটো এইবোৰে কলাক্ষেত্ৰত, আৰু নাই বেলেগ। চাওক আৰু ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ তাৰ ভিডিঅ'ত কেমেৰা এলাও নাই, মানে ভিডিঅ' কৰিব নিদিয়ে। তো এতিয়া আৰু কাৰণটো অলপ অলপ দেখুৱাই দিলোঁ আপোনালোকক। তো এইখিনিতে পিছত কৰোঁ, পিছত লগ পাইছোঁ আহোঁতে। আৰু গাইছ ট্ৰেইন লাইনটো যে দেখুৱাইছিলোঁ, ইয়াতে উঠিব নোৱাৰি বোলে গাইছ। তো এইখন হৈছে গেটখন গাইছ। এতিয়া আমি গৈ আছোঁ এতিয়া যাওঁ, বাছত উঠোঁ, বাছখন ওলাইছে বোলে। তো আমাৰ চাইডে দেৰি হ'ল। তো এই চাওক যেতিয়া আহি পালোঁ প্ৰায় ৰাজাপাৰা, মানে এতিয়া বজাত প্ৰায় 9টা, আহি পালোঁ ৰাজাপাৰা। আৰু 9টা বজাত চাহ খাব মাতি আছে, চাহ খাব যাওঁ আৰু ঘৰত যে ভাত খাব লাগিব। লগ পাই আছোঁ, চাহ খাম এতিয়া। মানে ভিডিঅ'খন এডিট কৰি আছিলোঁ, তো দেখিলোঁ যে আউটৰোটো দিয়া নাই, তো ভাবিলোঁ আউটৰোটো দিলোঁ। তো গাইছ খালী গাই আছোঁ, মিন নকৰিব, মানে বৈদ্য গৰম। তো সেইটোৱে। আৰু আপোনালোকক মানে সদৌ অসম নাট যোগী ছাত্ৰ সন্থাৰ মিটিংখন দেখুৱালোঁ, আৰু মানে কলাক্ষেত্ৰখনো অলপ অলপ দেখুৱালোঁ। তো কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব। এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এটা কৰি যাব। তো এতিয়ালৈকে বাই গাইছ, মানে এতিয়া মই ভিডিঅ'টো এডিট কৰি দিব লাগিব এতিয়া। বাই বাই।